মানুহে ৰাতিৰ টোপনিত নানা সপোন দেখে। কিছুমান সপোন খুব ভয় লগা আৰু কিছুমান ৰসাল হৈ পৰে। বহু সপোন বহুজনে মনত ৰাখিব নোৱাৰে আৰু কিছুমান সপোন বহুতৰ ৰাতিপুৱালৈ মনত থাকে। স্বপ্নশাস্ত্ৰ অনুসৰি কিছুমান মানুহে এনে সপোন দেখিবলৈ সক্ষম হয় যি সপোন তেওঁক ভাগ্যশালী কৰি পেলায়। এনে সপোন কোটিৰ ভিতৰত এজন মানুহে দেখা পায় আৰু যিজনে দেখে তেওঁ প্ৰাচুৰ্য ধনৰ অধিকাৰী হৈ কোটিপতি পৰা কোনো আশ্চৰ্যজনক কথা নহয়। স্বপ্নশাস্ত্ৰত আৰু উল্লেখ আছে যে সৰু ডাঙৰ সপোন দেখাৰ পিছত এই সপোনৰ কথা কোনো দ্বিতীয় ব্যক্তিৰ আগত প্ৰকাশ কৰা অনুচিত, অন্যথা শুভ সপোনবোৰ নফলিয়ায়। যদিহে সপোনত কোনো ব্যক্তিৰ মৃত্যু হোৱা আনকি নিজৰ মৃত্যু হোৱা সপোন দেখা পোৱা যায় তেন্তে সেই সপোনক ভয় কৰাৰ কোনো প্ৰয়োজন নাই বা সেই সপোন ভয়ৰ কোনো কাৰণ নহয়। বৰং সেই সপোনৰ পৰা নিজৰ বেয়া দিনসমূহ অৰ্থাৎ সমস্যা জৰ্জৰ অৱস্থাৰ পৰা নিজে উপশম লাভ কৰাৰ সংকেত আহি আছে বুলি ধৰি ল'ব লাগে। এই সপোনৰ ফলত ব্যক্তিৰ বিশেষ আগন্তুক দিনত কোনো নতুন কামৰ সন্ধান যেনে চাকৰি বাকৰি হওক, নতুন ব্যৱসায় বাণিজ্য হওক নাইবা কোনো প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্য পাবলৈ গৈ আছে বুলি বিশ্বাস কৰা হয়। ইফালে জ্যোতিষ শাস্ত্ৰ অনুসৰি সপোনত মানুহৰ মৃতদেহ দেখা শুভ মান্যতা দিয়া হয়। যদিহে সপোনত মৃত ব্যক্তিক কবৰ পৰা শ্মশানলৈ লৈ গৈ থকা দেখিছে নাইবা জ্বলাই থকা বা কবৰ দি থকা পৰিলক্ষিত হৈছে তেনে নিশ্চয়কৈ জানিব যে তেনে সপোন দেখা লোকৰ ভৱিষ্যত জীৱনত কিবা নতুন আৰু ভাল পৰিৱৰ্তন আনিবলৈ গৈ আছে।